হেল্ল' এভৰিৱান আজি ধৰ্মৰ ওপৰত অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান লৈ আহিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল তেন্তে বলক আজি আমি প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ কোনটো পৃথিৱীত বৰ্তি থকা আটাইতকৈ পুৰণি ধৰ্ম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল ক হিন্দু বন্ধুসকল হিন্দু ধৰ্মৰ প্ৰকৃত নাম সনাতন ধৰ্ম আৰু সাংস্কৃতিক হিন্দু শব্দৰ অৰ্থ হ'ল যিয়ে দুষ্কৃষ্টি নাশ কৰে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ পৃথিৱীৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰ কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নেপাল নেক্সট কুৱেশ্যন ইছলাম ধৰ্মৰ তীৰ্থযাত্ৰাক কি নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ হজ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কিমান বছৰ বয়সত গুৰু নানকে জ্ঞানজ্যোতি লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 30 বছৰ বয়সত নেক্সট কুৱেশ্যন শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক গুৰু নানক দেৱ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ শিক্ষ মহিলাসকলক কৌ বুলি মতা হয় কৌ শব্দৰ অৰ্থ কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ৰাজকুমাৰী নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল কিমান খ্ৰীষ্টাপূৰ্বত ভগৱান গৌতম বুদ্ধৰ জন্ম হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 563 খ্ৰীষ্টাপূৰ্বত নেক্সট কুৱেশ্যন গৌতম বুদ্ধই কিমান বছৰ বয়সত ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 45 বছৰ বয়সত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ভাৰতবৰ্ষৰ ক'ত মক্কা মছজিদ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক হায়দৰাবাদত নেক্সট কুৱেশ্যন ব্ৰহ্মদেৱৰ একমাত্ৰ মন্দিৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ৰাজস্থানত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল জৈন ধৰ্মৰ মুঠ কিমানজন তীৰ্থংকৰ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 24 জন নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল হিন্দু শাস্ত্ৰমতে কৈলাশ পৰ্বতত অৱস্থিত কুবেৰ পদম সৰোবৰত প্ৰৱেশ কৰিব পৰা একমাত্ৰ ব্যক্তিজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ভীম নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কোনজন হিন্দু দেৱতাক চৈত্যগতভাৱে নীলা কলা ছালৰ বৰণ পিন্ধনত হালধীয়া ধুতি আৰু শিৰত মৰু পাখি মুকুট পৰিধানে চিত্ৰকৰণ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক শ্ৰীকৃষ্ণ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিন্দু শাস্ত্ৰত দেৱতাসকলৰ শিক্ষাগুৰু কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ বৃহস্পতি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাল্মীকি ৰচনা কৰা প্ৰথম মহাকাব্যখনৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰামায়ণ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাল্মীকিয়ে ৰামায়ণখনৰ মুঠতে কিমানটা স্তক বা খণ্ড সম্পূৰ্ণভাৱে লিখি উলিয়াইছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 24,000 নেক্সট কুৱেশ্যন মহাভাৰতৰ বিষয়বস্তু কেইটা ভাগত ভাগ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 18টা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অৰ্থবেদত মুঠ কেইটা মন্ত্ৰ পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6077টা ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল